নমস্কাৰ, তোমালোকলৈ বহুতেই ভাল খবৰ আহিছে। এছএছচি ফালৰ পৰা ভাল খবৰটো জনাই আছোঁ। তাৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। যি নেকি তোমালোকৰ এছএছচি জিডি ভেকেঞ্চি আছিল 2022, তোমালোকৰ ইতিমধ্যে যি নেকি ভেকেঞ্চি আছে, ভেকেঞ্চি তোমালোকৰ লিষ্টখন আহি গৈছে। আৰু ইতিমধ্যে তোমালোকৰ ভেকেঞ্চি প্লাছ কৰি দিছে, যি নেকি টোটেল তোমালোকৰ 50,187 হ'লগৈ। আৰু এই ভেকেঞ্চিসমূহ তোমালোকৰ ভগাই দিয়া হৈ আছে মেল ফিমেল। যি নেকি তোমালোকৰ BSFত আছে মেলৰ কাৰণে 17,883 আৰু ফিমেলৰ কাৰণে আছে 3,169। নেক্সট তোমালোকৰ CISFৰ কাৰণে আছে মেলৰ যি নেকি 5,447 আৰু ফিমেলৰ কাৰণে আছে 613 আৰু CRPFৰ কাৰণে আছে যি নেকি মেলৰ ক্ষেত্ৰত 10,589 আৰু ফিমেলৰ কাৰণে আছে 580 আৰু SSB কাৰণে আছে মেলৰ ক্ষেত্ৰত 2,031 আৰু ফিমেলৰ কাৰণে আছে 243। ITBP কাৰণে আছে মেলৰ ক্ষেত্ৰত 4,796 আৰু ফিমেলৰ কাৰণে আছে 846। আছাম ৰাইফলছৰ মেলৰ ক্ষেত্ৰত আছে 3,533 আৰু ফিমেলৰ আছে 68। SSFৰ কাৰণে আছে মেলৰ ক্ষেত্ৰত 160 আৰু ফিমেলৰ আছে 54। নিশ্চয় তুমি জানিব পাৰিছা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা।